আজি আমি কলাক্ষেত্ৰত আছোঁ আৰু আমাৰ এজনী মা আৰু এজনী আমাৰ বা আৰু এয়া আমাৰ মামা আৰু মামী আৰু আমাৰ ভণ্টিজনী আমি স্পীডত দৌৰিব পাৰোঁ মোৰ বাবা বিমান কয় হাই গাইজ এয়া আমি কলাক্ষেত্ৰ গৈছিলোঁ কলাক্ষেত্ৰ যোৱা আচলতে বহুদিনেই হ'ল মই ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ আজি ভাবিলোঁ এডিট কৰি আপোনালোকৰ আগত আগবঢ়াওঁ আহকচোন চাওঁ এয়া বাঁহৰ ডিজাইন কাটি কাটি ধুনীয়া ফুল ৰুই থৈছে বৰ ধুনীয়া লাগিছে এয়া এপাক দলঙৰ ওপৰতো উঠি আহিলোঁগৈ দলঙৰ ওপৰৰ পৰা উঠি পেলাই চালে খুব ধুনীয়া লাগে চাৰিওফালে এয়া ভিতৰত অলপ মিউজিয়ামটো চাবলৈ যাওঁ ভিতৰৰ মিউজিয়ামটো আচলতে বহুতেই ধুনীয়া কিন্তু তাত কেমেৰা নিবলৈ নিদিয়ে একো ৰেকৰ্ডিং কৰিব নিদিয়ে সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিম যোৱা তুমি কৰিবা নকৰিবা এইটো চাইডে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয় তাতো আচলতে নিবলৈ নিদিয়ে ভিডিঅ'ত ৰেকৰ্ডিং কৰিব নিদিয়ে ভিতৰত ক'ত যোৱা ব'লা ব'লা দৌৰা তাহাঁতক যাবলৈ লাগে পাৰ্কখনলৈ পাৰ্কত এইবিলাক কিবাকিবি ট্ৰেইন আছে তাত উঠিবলৈ লাগে চাওঁচোন ক'ত উঠিব পাৰে লৈ যাওঁ তাহাঁতক এইফালে চোৱা
এইখনত তাহাঁতি উঠিলে মইতো কেতিয়াও নোৱাৰোঁ এইখনত উঠিবলৈ। তাহাঁতি কিন্তু খুব ভাল পালে ইয়াত উঠি পেলাই। এই আমাৰ এতিয়া ঘৰলৈ ঘূৰি যাব হ'ল, ৰাতিও হ'ল, আন্ধাৰ হৈ আহিছে। ৰাতি হ'লে কিন্তু মানে আন্ধাৰ হ'লে বেছিহে ধুনীয়া লাগে কলাক্ষেত্ৰখন, খুবেই ধুনীয়া লাগে। চাৰিওফালে লাইট লগাই দিয়াৰ পিছত অতি সুন্দৰ লাগে। সেয়া চাওকচোন। এয়া চাওকচোন, আটাইতকৈ ধুনীয়া বস্তুটো বাঁহৰ খৰাহীৰে লাইট লগাইছে, ইমান ধুনীয়া লাগিছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।